এইজনী আমাৰ ৰূপালী ছোৱালী নহয়নে? এইজনী চোন ৰূপালী জীয়েক। ইমান দিনৰ মূৰত দেখিছোঁ, চা মুখখন। তুমি ক'লে যোৱা? ইমান দিনৰ মূৰত তোমাক দেখিছোঁ। তুমি বোলে আকৌ বিয়া হ'লা শুনিছিলোঁ। তুমি আমাক বিয়ালৈও নেমাতিলা কিয়? বিয়ালৈ মাতিব পাহৰিলা নেকি? তুমি ক'লৈ যোৱা? ইমান দিনৰ মূৰত দেখিছোঁ তোমালোকে। তোমাৰ মায়ে মোক বিয়া মাতিবও পাহৰিলে। তাৰপিছতহে শুনিছোঁ তোমাৰ বোলে বৰ ডাঙৰ চাকৰিয়াল ল'ৰা এটালৈ বিয়া হ'ল। ক'তনো বিয়া হ'লা তুমি? মই গুৱাহাটীতে বিয়া হ'লো। মোৰ মানুহজন খুব ধুনীয়া। মোক খুব মৰম কৰে। ডাঙৰ চাকৰি কৰে। বহুত দৰমহা পায়। মাক পতককে বিয়া দি দিলে। মোৰ পঢ়া-শুনিও অৱৰা হ'ল। ভাবিছোঁ তাতে পঢ়িম। মোৰ শাহু মায়েও খুব মৰম কৰে। মোক চবেই মৰম কৰে। খুব মই ধুনীয়া মানুহ ঘৰত বিয়া হৈছোঁ নহয়। গম পালে? যাবচোন কেতিয়াবা আমাৰ ঘৰ পিনে। আমাৰ ঘৰখন চাবাগা। তোমালোকৰ ঘৰতনো শাহু ঘৰত কোন কোন আছে? তোমাৰ মানুহজনে ইমান ডাঙৰ চাকৰি কৰে বা সেইকাৰণে তোমাক একদম ৰাণী নিচিনা ৰাখিছে। ইমান মডেলিঙত ৰাখিছে তোমাক। বা হওক দিয়া, মানুহে এনেকুৱা ল'ৰাই পাব লাগে। আজিৰ দিনত আকৌ ভাল ল'ৰা এটা পাবই টান নহয়। সেইটো কাৰণে ভালেই হৈছে। মোক কাম কোনেও কৰিব নিদিয়ে। বহুত কাম লাগু আছে। ঘৰত কাম কৰা মানুহ খুব দেৰে। মোৰ মানুহজনে অকমানো ৰাখি দিছে কাম কৰিবলৈ। মোৰ শাহু মাও চাকৰি কৰে। মোৰ শহুৰেও চাকৰি কৰে। ময়ো চাকৰি এটা কৰিম। পঢ়াখিনি শেষ কৰি লওঁ, তেতিয়া ভাবিম চাকৰি কথা। বুজিলে? যাওঁ দিয়ক, মই গুৱাহাটী যাব লাগে। গুৱাহাটী শ্বপিং কৰিব যাওঁ। যাওঁ দিয়ক, দেৰি হ'ব। যোৱা। বা মোৰ দেখি একেবাৰে হিংসাই লাগি গৈছে। ইমান ধুনীয়া ছোৱালীজনী ভাল ঘৰে পালে দেই। ইমান চাকৰিয়াল ল'ৰা পালে।